নমস্কাৰ মই ডক্টৰ সুচেংফা গগৈ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিত আপোনালোকক স্বাগতম জনাইছোঁ ই-Politicaৰ আৰু এটা গুৰুত্বপূৰ্ণ মডিউলৰ মাজলৈ আজি এই মডিউলটো আমি অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে প্ৰস্তুত কৰিছোঁ অসমীয়া মডিউলটোৰ বিষয়বস্তু হৈছে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ ইয়াৰ কাৰণ আৰু ফলাফল আজিৰ এই পাঠটো মূলতঃ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে সমসাময়িক বিশ্ব ৰাজনীতিৰ ভাগটোৰ দ্বিতীয় যেটো পাঠ আছে তাৰ লগত সংগতি ৰাখি আমি এই মডিউলটো প্ৰস্তুত কৰিছোঁ এই পাঠটোৰ মূল উদ্দেশ্যসমূহ হৈছে আজি আমি শিকিম সোভিয়েট ব্যৱস্থা বুলি ক'লে আমি কি বুজো আমি বুজিবলৈ চেষ্টা কৰিম সোভিয়েট ব্যৱস্থাৰ মূল বৈশিষ্ট্যবোৰ কি আছিল সোভিয়েট ব্যৱস্থাৰ খণ্ডিতকৰণৰ ক্ষেত্ৰত মিখাইল গোৰ্বাচেভৰ ভূমিকা কেনে আছিল আমি উপলব্ধি কৰিম সোভিয়েট ব্যৱস্থাৰ খণ্ডিতকৰণৰ কাৰণসমূহ কি আছিল লগতে আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম সোভিয়েট ব্যৱস্থাৰ খণ্ডিতকৰণৰ ফলাফলসমূহৰ বিষয়ে গতিকে পলম নকৰি মডিউলটোৰ মাজলৈ যাওঁ আলোচনাৰ আৰম্ভণিতে এখন ছবিলৈ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ 1989 চনত ৱাশ্বিংটন পোষ্ট নামৰ এখনি গুৰুত্বপূৰ্ণ বাতৰি কাকতত এই ছবিখন প্ৰকাশিত হৈছিল এইখন হৈছে সেই বিখ্যাত বাৰ্লিন দেৱালৰ ভাঙোনৰ সময়ৰ ছবি যি সময়ছোৱাত আমি জানো যে শীতল যুদ্ধৰ ঠিক আৰম্ভণিতে আৰু ইয়াৰ মাজভাগতে যেতিয়া ই এটা তীব্ৰতৰ ৰূপ পাইছিলে সেই সময়ছোৱাত জাৰ্মানিক দুটা ভাগত খণ্ডিত কৰি জাৰ্মানীৰ আৰু বাৰ্লিনৰ মাজত এখনি দেৱাল প্ৰস্তুত কৰি দিয়া হৈছিলে জাৰ্মানীৰ এই বাৰ্লিনত প্ৰস্তুত কৰা দেৱালখনক আমি বিখ্যাত বাৰ্লিন দেৱাল বুলি কওঁ আৰু এই বিখ্যাত বাৰ্লিন দেৱালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ দখলত থকা দুখন জাৰ্মানিক পৃথক কৰি তুলিছিল উল্লেখযোগ্য যে এই বাৰ্লিন দেৱালৰ ভাঙোনে শীতল যুদ্ধৰ সমাপ্তি ঘোষণা কৰাৰ লগতে শীতল যুদ্ধৰ যি ভয়াৱহতা সৃষ্টি হৈছিল সেই শীতল যুদ্ধৰ ভয়াৱহতা আৰু অন্তিম সময়ৰ প্ৰতিস্ফুট কৰিছিল লগতে সোভিয়েট ইউনিয়নৰ ভংগ যে আহি পৰিছে তাক নিশ্চিত কৰিছিল এতিয়া আলোচনা কৰিবলগীয়া কথাটো হ'ল যে এই বাৰ্লিন দেৱালৰ ভাঙোন আলোচনাৰ বাবে কিয় জৰুৰী বা আমি ইয়াক কিয় জৰুৰীভাৱে আলোচনা কৰা দৰকাৰ আছে উল্লেখযোগ্য যে এই বাৰ্লিন দেৱালৰ ভাঙোনে জাৰ্মানিক পুনৰবাৰ একত্ৰীকৰণ কৰাত সম্ভৱ কৰি তুলিছিল কাৰণ ইয়াৰ আগতে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে জাৰ্মানীখন দুটা ভাগত বিভক্ত হৈ আছিল তাৰে এটা ভাগৰ নেতৃত্ব প্ৰদান কৰা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰক আৰু আনটো ভাগৰ দায়িত্বত আছিলে সোভিয়েট ইউনিয়ন গতিকে এই দেৱালৰ ভংগ হোৱাৰ লগে লগে জাৰ্মানীখন পুনৰবাৰ একত্ৰীকৰণ হৈ গৈছিল আৰু এই একত্ৰীকৰণে এইটো প্ৰতিষ্ঠা কৰিছিল যে শীতল যুদ্ধৰ সময়ছোৱাত সৃষ্টি হোৱা যি দ্বিতীয় বিশ্ব এই দ্বিতীয় বিশ্বখনো পুনৰবাৰ ভংগ হৈ পৰিছিল দ্বিতীয় বিশ্ব মানেনো কি ইয়াৰ বিষয়ে আমি কিছু কথা আহিবলগীয়া সময়ত আলোচনা কৰিম ইয়াৰ লগতে এই বাৰ্লিন দেৱালৰ ভাঙোন হোৱাৰ সময়ছোৱাতে আমি দেখিবলৈ পাইছিলোঁ যে পূব ইউৰোপৰ 8খন ৰাষ্ট্ৰ যি পূৰ্বতে সাম্যবাদী শাসনৰ অধীনত আছিলে যিবিলাকক মূলতঃ সোভিয়েট ইউনিয়নৰ দ্বাৰা পৰিচালিত হৈ আছিল এই ৰাষ্ট্ৰবিলাকে সাম্যবাদী শাসন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল লগতে এই বাৰ্লিন দেৱালে নিশ্চিত কৰিছিল যে শীতল যুদ্ধৰ সমাপ্তি আহি পৰিছে গতিকে বাৰ্লিন দেৱালৰ ভংগই সেয়েহে শীতল যুদ্ধৰ সমাপ্তিৰ লগতে সোভিয়েট ইউনিয়নৰ ভাঙোনৰো এটা ইংগিত বহন কৰিছিল এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ দ্বিতীয় বিশ্ব বুলি ক'লে আমি কি বুজো বা দ্বিতীয় বিশ্ব আচলতে কি আছিল আমি জানো যে সমগ্ৰ বিশ্বখনক আমি আচলতে কেইটামান পৰ্যায়ৰ বিশ্বত মানে বিভক্ত কৰি ল'ব পাৰোঁ এই বিভক্ত কৰাৰ ক্ষেত্ৰত আমি ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশবিলাকৰ ওপৰত চকু ৰাখোঁ সাধাৰণতে প্ৰথম বিশ্বৰ ৰাষ্ট্ৰ বুলি ক'লে পুঁজিবাদী সেই ৰাষ্ট্ৰসমূহৰ কথা আমি আলোচনা কৰোঁ যিবোৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত হৈছিল যিবোৰ পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্টি হৈছিল আৰু যাৰ আৰ্থিক আৰু ৰাজনৈতিক দৃষ্টিকোণটো আছিল গণতান্ত্ৰিক তথা উদাৰবাদী এই পুঁজিবাদী উদাৰবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ সমষ্টিকে আমি প্ৰথম বিশ্ব বুলি কওঁ এতিয়া দ্বিতীয় বিশ্ব বুলি ক'লে মূলতঃ আমি সেইসমূহ ৰাষ্ট্ৰৰ সমষ্টিৰ কথা বুজাইছোঁ যিবোৰ সোভিয়েট ইউনিয়নৰ পক্ষত আছিল আৰু যাক তেওঁলোকৰ পূৰ্বৰ ফেচিষ্ট চৰকাৰসমূহৰ শাসনৰ পৰা সোভিয়েট ইউনিয়নে স্বতন্ত্ৰ কৰি দিছিল এই ৰাষ্ট্ৰসমূহৰ সমষ্টিকে আমি কওঁ দ্বিতীয় বিশ্ব বুলি এক কথাত ক'বলৈ গ'লে দ্বিতীয় বিশ্বক আমি একেলগে সোভিয়েট ব্যৱস্থা বুলিও ক'ব পাৰোঁ যেতিয়া আমি সোভিয়েট ব্যৱস্থাৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে চাব লাগিব যে এই সোভিয়েট ব্যৱস্থা কেনেকৈ প্ৰতিষ্ঠা হৈছিল সোভিয়েট ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ কথা আলোচনা কৰিবলৈ হ'লে আমি ঘূৰি যাব লাগিব 1917 চনলৈ 1917 চনত সোভিয়েট ইউনিয়নত এটা গুৰুত্বপূৰ্ণ বিপ্লৱ অনুষ্ঠিত হৈছিল আৰু সেই বিপ্লৱৰ নাম আছিলে সোভিয়েটৰ সমাজবাদী বিপ্লৱ এই সমাজবাদী বিপ্লৱটোৱে 1917 চনত সোভিয়েট ইউনিয়নত এটা নতুন ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল এটা নতুন ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছিল উল্লেখযোগ্য যে এই বিপ্লৱৰ
ফলশ্ৰুতিতে সৃষ্টি হৈছিলে সংযুক্ত সোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ বা ইংৰাজীত কোৱা হয় ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক চমুকে যাক আমি USSR বুলি কওঁ ইয়াক গঠন কৰা হৈছিলে এই বিপ্লৱৰ ফলশ্ৰুতিতে উল্লেখযোগ্য যে এই বিপ্লৱটোৱে পুঁজিবাদৰ বিৰোধিতা কৰিছিল আৰু সমাজবাদী আদৰ্শক আগত ৰাখি এখনি সাম্যবাদী সমাজ গঠনৰ পথ পোষকতা কৰিছিল উল্লেখযোগ্য যে ৰাছিয়াৰ এই বিদ্ৰোহটোৱে মানৱ ইতিহাসত এটা স্মৰণীয় ঘটনা হিচাপে ৰৈ গ'ল কাৰণ এই বিদ্ৰোহৰ ফলশ্ৰুতিতে ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই সমতাৰ আদৰ্শৰে এখনি সমাজ প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল সোভিয়েট ৰাষ্ট্ৰই ৰাছিয়াৰ সেই সময়ৰ প্ৰতিষ্ঠাপকসকলে সেয়েহে সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰ আৰু দলক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল যাৰ বাবে সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থাত কেৱল সাম্যবাদী দলকে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু ইয়ে সোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰৰ ওপৰত গতিকে দেখিবলৈ পোৱা যায় যে এই সোভিয়েটৰ সমাজবাদী বিপ্লৱে দ্বিতীয় বিশ্ব গঠনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইখিনিতে মই ছাত্ৰ বন্ধুসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ উত্তৰ যিটো কালছোৱা সেই কালছোৱালে আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহে নতুনকৈ তেওঁলোক স্বতন্ত্ৰতা লাভ কৰিছিল ফেচিষ্ট শাসনৰ পৰা আৰু এই ৰাষ্ট্ৰবিলাকক তেওঁলোকক লাহে লাহে সোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্তকৰণ কৰা হৈছিল আৰু তেওঁলোকক ৰাজনৈতিক আৰু তেওঁলোকৰ যি অৰ্থনৈতিক ব্যৱস্থা সেই ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাক সোভিয়েটৰ আৰ্হিত গঠন কৰি দিয়া হৈছিল গতিকে সোভিয়েট আৰ্হিত প্ৰতিষ্ঠা কৰা এই নতুন পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ সমষ্টিক আমি একেলগে সোভিয়েট ব্যৱস্থা বুলি ক'ব পাৰোঁ এতিয়া এই সোভিয়েট ব্যৱস্থাৰ বৈশিষ্ট্য কি আছিল তাৰে কিছু কথা থুলমূলকৈ ছাত্ৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে আলোচনা কৰিব খুজিছোঁ সোভিয়েট ব্যৱস্থাৰ প্ৰথমটো বৈশিষ্ট্য হৈছে একদলীয় শাসন ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে সোভিয়েটৰ এই যি সমাজবাদী বিপ্লৱ এই সমাজবাদী বিপ্লৱে সৃষ্টি কৰিছিল একদলীয় শাসন ব্যৱস্থা মূলতঃ CPSU অৰ্থাৎ কমিউনিষ্ট পাৰ্টি অফ সোভিয়েট ইউনিয়ন অসমীয়াত আমি ক'বলৈ গ'লে সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ নেতৃত্বতে শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল গতিকে এটা দলক কেন্দ্ৰবিন্দু হিচাপে লৈ আৰু এটা দলকেই মানে ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিচালনাৰ মূল হিচাপে লৈ সোভিয়েট ব্যৱস্থাৰ প্ৰতিষ্ঠা হৈছিল দ্বিতীয়টো বৈশিষ্ট্য হৈছে একত্ৰিত অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থা উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নত এক ধৰণৰ একত্ৰিত অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল অৰ্থাৎ তেওঁলোকৰ যি শাসন ব্যৱস্থা আছিল সেয়া আছিল কেন্দ্ৰীভূত গতিকে কেন্দ্ৰীভূত ব্যৱস্থাত ইয়াৰ ইউনিয়নৰ অধীনস্থ যিবোৰ মিত্ৰ ৰাষ্ট্ৰ আছিল এই মিত্ৰ ৰাষ্ট্ৰসমূহৰ ওপৰতো একেই ধৰণৰ উমৈহতীয়া এটা শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খোজা হৈছিল গতিকে অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাটো আছিল উমৈহতীয়া সেইকাৰণে আমি কি বুলি কৈছোঁ একত্ৰিত অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থা বুলি কৈছোঁ অৰ্থাৎ ইয়াত বিকেন্দ্ৰীকৰণৰ কোনো সুবিধা প্ৰদান কৰা হোৱা নাছিল সংযুক্ত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰতো তৃতীয়টো বৈশিষ্ট্য হৈছে কেন্দ্ৰীকৃত ব্যৱস্থা সাধাৰণতে ৰাজনৈতিক ব্যৱস্থাবিলাকক আমি দুটা ভাগত ভগাব পাৰোঁ কেন্দ্ৰীকৃত আৰু বিকেন্দ্ৰীকৃত বিকেন্দ্ৰীকৃত বুলি ক'লে আমি সাধাৰণতে ক্ষমতাৰ বিভাজনৰ কথা কওঁ য'ত ক্ষমতাবিলাক আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰবিলাকৰ মাজত সমবিতৰণৰ কথা হিচাপে আলোচনা কৰিব পৰা যায় কিন্তু কেন্দ্ৰীকৃত ব্যৱস্থা বুলি ক'লে সমগ্ৰ ৰাষ্ট্ৰৰ ক্ষমতাটো কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় প্ৰশাসনৰ হাতত সন্নিৱিষ্ট হৈ থকাৰ কথাটো বুজা যায় উল্লেখযোগ্য যে সোভিয়েট ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু কথাটো ঠিক তেনেকুৱাই আছিলে তাত আমি বিকেন্দ্ৰীকৃত শাসনতকৈ কেন্দ্ৰীকৃত ব্যৱস্থাহে বেছিকৈ দেখিবলৈ পাইছিলোঁ আৰু এই কেন্দ্ৰীকৃত ব্যৱস্থাটো পৰিচালনা কৰিছিলে ৰাষ্ট্ৰই গতিকে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হৈছিল ৰাষ্ট্ৰখনৰ অৰ্থনীতি আৰু ইয়াৰ সংযুক্ত ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক কথা বতৰাবিলাক গতিকে অৰ্থনৈতিক আৰু ৰাজনৈতিক এই কথা বতৰাবিলাক মূলতঃ ৰাষ্ট্ৰকেন্দ্ৰিক হৈ থকাৰ বাবে ই হৈ পৰিছিল এক ধৰণৰ কেন্দ্ৰীকৃত ব্যৱস্থা আৰু এই কেন্দ্ৰীকৃত ব্যৱস্থা পৰিচালনা হৈছিলে মস্কোৰ পৰা চতুৰ্থটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে অত্যাধিক আমোলাতান্ত্ৰিক আৰু কৰ্তৃত্বশীল প্ৰশাসন উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নৰ যি সোভিয়েট ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিলে সেই ব্যৱস্থাটো আছিল অত্যন্ত আমোলাকেন্দ্ৰিক মানে কি যে কেৱল চৰকাৰৰ দ্বাৰা নিৰ্বাচিত তেওঁলোকৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত আমোলা বিষয়াসকলক সহায় হিচাপে লৈহে এখনি শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই শাসন ব্যৱস্থা আছিল অত্যন্ত কৰ্তৃত্বশীল মানে চৰকাৰে জনসাধাৰণৰ ওপৰত নিজৰ শাসন জাপি দিবলৈ চেষ্টা কৰিছিল গতিকে জনসাধাৰণৰ ইচ্ছা বা তেওঁলোকৰ মত প্ৰকাশৰ অধিকাৰো তাক খৰ্ব কৰা হৈছিল জনসাধাৰণৰ ৰাষ্ট্ৰৰ প্ৰশাসনৰ দ্বাৰাহে কেৱল পৰিচালনা হৈছিল আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সীমিত যি তেওঁলোকৰ অধিকাৰ সেই অধিকাৰতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল পঞ্চমটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে গণতন্ত্ৰ আৰু বাক স্বাধীনতাৰ অভাৱ উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নৰ সেই সময়ছোৱাৰ যি সোভিয়েট ব্যৱস্থাৰ কথা আমি আলোচনা কৰোঁ সেই সোভিয়েট ব্যৱস্থাত কিন্তু গণতন্ত্ৰৰ প্ৰতি কোনো ধৰণৰ ইচ্ছা প্ৰকাশ কৰা হোৱা নাছিল যদিও সেই সময়ছোৱাত সমতাৰ ওপৰত প্ৰতিষ্ঠিত এখনি সাম্যবাদী বা সমাজবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল সেই শাসন ব্যৱস্থাটোত কিন্তু গণতন্ত্ৰৰ কাৰণে কোনো ধৰণৰ মানে তেওঁলোকে স্থান ৰাখিব খোজা নাছিলে গতিকে একদলীয় কেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰে গণতন্ত্ৰৰ পৰিপন্থী এটা ব্যৱস্থা তেওঁলোকে সৃষ্টি কৰি লৈছিল উল্লেখযোগ্য যে এই ধৰণৰ এটা ব্যৱস্থাত
জনসাধাৰণৰ বাক স্বতন্ত্ৰতাকো সম্পূৰ্ণৰূপে খৰ্ব কৰা হৈছিলে অৰ্থাৎ জনসাধাৰণক তেওঁলোকৰ মত প্ৰকাশৰ বা কথা কোৱাৰ স্বতন্ত্ৰতাও প্ৰদান কৰা হোৱা নাছিলে এয়া আছিল সোভিয়েট ব্যৱস্থাৰ বৈশিষ্ট্য এতিয়া মই ছাত্ৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে আলোচনা কৰিব খুজিছোঁ যে এই সোভিয়েট ব্যৱস্থাৰ অসুবিধাসমূহ কি আছিল যাৰ বাবে ই এটা সময়ত খণ্ডিতকৰণ হ'বলগীয়া হৈছিল ইয়াৰ অসুবিধাবিলাকক মূলতঃ আমি এই পাঁচটা ভাগত ভগাই ল'ব পাৰোঁ প্ৰথমটো হৈছে বৈচিত্ৰতাৰ স্বীকৃতিৰ অভাৱ উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নৰ অধীনস্থ যিবিলাক ৰাষ্ট্ৰই নতুনকৈ তেওঁলোকে স্বতন্ত্ৰতা লাভ কৰিছিল আৰু নতুনকৈ স্বতন্ত্ৰতা লাভ কৰা ৰাষ্ট্ৰবিলাক এই 15খন বিশেষকৈ স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ যি সংযুক্ত হৈ সৃষ্টি হৈছিল সোভিয়েট ইউনিয়নৰ এই প্ৰজাতন্ত্ৰকেইখনৰ যিসকল জনসাধাৰণ আছিল এই জনসাধাৰণৰ নিজস্ব কিছুমান বিষয় তেওঁলোকৰ নিজস্ব সংস্কৃতি আছিলে এই নিজস্ব সংস্কৃতি নিজস্ব অসুবিধাবিলাক কিন্তু সাম্যবাদী দলে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে প্ৰত্যাখ্যান কৰিছিল আৰু এই প্ৰত্যাখ্যান সোভিয়েট ইউনিয়নৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অসুবিধা আছিলে যে তেওঁলোকে কেন্দ্ৰীকৃতভাৱে সমগ্ৰ ৰাষ্ট্ৰবিলাকৰ বাবে সংযুক্ত ৰাষ্ট্ৰসমূহৰ বাবে এটা উমৈহতীয়া আঁচনি প্ৰস্তুত কৰি ৰাষ্ট্ৰবিলাকৰ ব্যক্তিগত সমস্যাবিলাকো যে থাকিব পাৰে তাৰ প্ৰতি তেওঁলোকে সম্পূৰ্ণৰূপে এটা প্ৰত্যাখ্যানৰ দৃষ্টিভংগী ৰাখিছিল ই এটা অতিশয় গুৰুত্বপূৰ্ণ অসুবিধা আছিল দ্বিতীয়টো অসুবিধা হৈছে অতিপাত আমোলাতান্ত্ৰিক আৰু কৰ্তৃত্বশীল সোভিয়েট ইউনিয়ন ব্যৱস্থাটো অত্যন্ত এটা আমোলাতান্ত্ৰিক আৰু অতিশয় কৰ্তৃত্বশীল এটা ব্যৱস্থা আছিলে ইতিমধ্যে মই ছাত্ৰ বন্ধুসকলক কৈছোঁ যে কেৱল ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে এটা কেন্দ্ৰীকৃত শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ বাবে আমোলা বিষয়াসকলক ব্যৱহাৰ কৰি কৰ্তৃত্বশীল শাসন প্ৰতিষ্ঠা কৰি তেওঁলোকে ৰাষ্ট্ৰৰ যিটো দখল জনসাধাৰণৰ ওপৰত সেই দখল তেওঁলোকে সাব্যস্ত কৰি ৰাখিব খুজিছিল গতিকে গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধিতা কৰি আমোলাতান্ত্ৰিক আৰু কৰ্তৃত্বশীল এটা শাসন প্ৰতিষ্ঠা কৰাটো সোভিয়েট ইউনিয়নৰ এটা অতিশয় গুৰুত্বপূৰ্ণ অসুবিধা বা দুৰ্বলতা আছিলে তৃতীয়টো গুৰুত্বপূৰ্ণ অসুবিধা বা দুৰ্বলতা আছিলে বাক স্বতন্ত্ৰতাৰ অভাৱ এইটো ইতিমধ্যে আমি বুজি পাইছোঁ যে ইউৰোপৰ সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰত সন্নিৱিষ্ট হৈ থকা পূব ইউৰোপৰ এই ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ কোনো ধৰণৰ বাক স্বতন্ত্ৰতা সোভিয়েট ইউনিয়নে প্ৰদান কৰা নাছিলে তেওঁলোকে জনসাধাৰণে যদিও ৰাষ্ট্ৰসমূহক তেওঁলোকে সোভিয়েট ইউনিয়নৰ ভিতৰচোৱাত যদিও তেওঁলোকে দুৰ্নীতি দেখিবলৈ পাইছিল যদিও অৰ্থনৈতিক স্থবিৰতা দেখিবলৈ পাইছিলে ৰাষ্ট্ৰ প্ৰশাসনৰ তেওঁলোকে দুৰ্বলতা দেখিবলৈ পাইছিল কিন্তু তাক লৈ তেওঁলোকে কোনো ধৰণৰ সমালোচনা সৃষ্টি কৰিব পৰা নাছিলে গতিকে এই বাক স্বতন্ত্ৰতাৰ অভাৱো সোভিয়েট ইউনিয়নৰ এটা অতিশয় গুৰুত্বপূৰ্ণ দুৰ্বলতা আছিল চতুৰ্থটো দুৰ্বলতা আছিলে সদস্য ৰাষ্ট্ৰসমূহক সমমৰ্যাদাৰ অভাৱ উল্লেখযোগ্য যে যদিও সোভিয়েট ইউনিয়নখন 15খন সংযুক্ত প্ৰজাতন্ত্ৰক লৈ গঠিত হৈছিলে কিন্তু সকলোবিলাক ৰাষ্ট্ৰৰ ক্ষেত্ৰত কিন্তু সম অধিকাৰ বা সমমৰ্যাদা প্ৰদান কৰা হোৱা নাছিলে এই ক্ষেত্ৰত আমি দেখিছিলোঁ যে ৰাছিয়াই অন্যবিলাক ৰাষ্ট্ৰৰ তুলনাত অধিক মৰ্যাদা লাভ কৰিছিল আৰু মূল শাসনৰ বাগজৰীডাল ৰাছিয়াৰ জননেতাসকলৰ হাতত সীমাবদ্ধ হৈ আছিলে পঞ্চমটো গুৰুত্বপূৰ্ণ অসুবিধা আছিল দুৰ্বল অৰ্থনীতি উল্লেখযোগ্য যে শীতল যুদ্ধৰ সময়ছোৱাত এই যি এটা অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতা বা যি অস্ত্ৰ শস্ত্ৰ দৌৰ আৰ্মছ ৰেচৰ সৃষ্টি হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত এই অস্ত্ৰ দৌৰত মোকাবিলা কৰিবলৈ গৈ সোভিয়েট ইউনিয়নৰ যথেষ্ট আৰ্থিক তেওঁলোকে এটা অনগ্ৰসৰতাৰ তেওঁলোকে মুখামুখি হ'ব লগা হৈছিলে গতিকে এই দুৰ্বল অৰ্থনীতিয়ে জনসাধাৰণক সম্পূৰ্ণভাৱে বিতুষ্ট কৰি তুলিছিল তেওঁলোকে পাব লগা প্ৰাথমিক আৰু প্ৰাৰম্ভিক যিখিনি সুবিধা সেইখিনিৰ বাহিৰে তেওঁলোকে ন্যূনতম সুবিধাখিনিৰ বাহিৰে কিন্তু বেলেগ কোনো ধৰণৰ তেওঁলোকে সুবিধা লাভ নকৰিছিলে যিয়ে সোভিয়েট ইউনিয়নৰ দুৰ্বল অৰ্থনীতিক প্ৰকাশিত কৰিছিল গতিকে ই এটা অতিশয় গুৰুত্বপূৰ্ণ অসুবিধা আছিলে গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত যি সময়ছোৱাত সোভিয়েট ইউনিয়নৰ ভিতৰচোৱাত এই ধৰণৰ অৰ্থনৈতিক ৰাজনৈতিক স্থবিৰতা আহি পৰিছিল সেই সময়ছোৱাতে কিন্তু এটা নতুন দিশৰ সূচনা হৈছিল সোভিয়েট ইউনিয়নৰ আৰু সেই সূচনাটো হৈছিলে 1985 চনৰ মাৰ্চ মাহত 1985 চনৰ মাৰ্চ মাহত মিখাইল গৰ্বাচেভ নামৰ এগৰাকী ৰাজনৈতিক নেতাই ইউএছএছআৰৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেখেতে দায়িত্ব গ্ৰহণ কৰিয়ে সোভিয়েট ইউনিয়নৰ এই যি অসুবিধা আছে এই প্ৰচলিত যি অসুবিধাসমূহ এইবিলাকৰ আমূল পৰিৱৰ্তন ঘটাই এটা সংস্কাৰৰ বাবে তেখেতে প্ৰচেষ্টা হাতত তুলি লৈছিলে উল্লেখযোগ্য যে এই প্ৰচেষ্টাক আমি দুটা নামেৰে জানো এটা হৈছে গ্লাছনোষ্ট অসমীয়াত আমি তাক অধিক স্বচ্ছতা বুলি কওঁ আৰু আনটো হৈছে পেৰেষ্ট্ৰইকা অসমীয়াত আমি তাক পুনৰ নিৰ্মাণ বা অৰ্থনৈতিক পুনৰ নিৰ্মাণ বুলি ক'ব খোজোঁ এতিয়া আমি আলোচনা কৰিব খুজিছোঁ এই গ্লাছনোষ্ট বা পেৰেষ্ট্ৰইকা বুলি ক'লে আমি কি বুজিছোঁ সাধাৰণতে গ্লাছনোষ্ট বুলি ক'লে আমি এনেকুৱা এটা নীতিৰ কথা বুজিছোঁ যি নীতিৰ দ্বাৰা ষ্টেলিনৰ সময়ছোৱাত সৃষ্টি হোৱা যি শোষণৰ ধাৰা সোভিয়েট ইউনিয়নত সেই শোষণৰ ধাৰাক তেওঁলোকে উফৰাই দিবৰ কাৰণে গৰ্বাচেভে এটা নতুন নীতি বা এটা সংস্কাৰ তেওঁ প্ৰস্তাৱিত কৰিছিল তাকে আমি কি বুলি কওঁ গ্লাছনোষ্ট বা অধিক স্বচ্ছতা বুলি কওঁ এতিয়া এই নীতিৰ আধাৰত মূলতঃ ষ্টেলিনৰ যি শোষণৰ ধাৰা যেনে কিতাপসমূহৰ প্ৰকাশৰ ক্ষেত্ৰত থকা নিষিদ্ধকৰণ গোপনীয় যি আৰক্ষী ব্যৱস্থা যে গোপনীয় আৰক্ষী ব্যৱস্থা দ্বাৰা চিক্ৰেট পুলিচ যিটোক কয় যে গোপনীয় আৰক্ষী ব্যৱস্থা ৰাখি জনসাধাৰণে কেনেবাকৈ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নেকি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছে নেকি আন্দোলনৰ সৃষ্টি কৰিব খুজিছে নেকি এই ধৰণৰ তেওঁলোকে যি চোৰাংচোৱা এটা বাহিনী ৰাখিছিল এই ধৰণৰ ব্যৱস্থাবিলাকক তেওঁ নাইকিয়া কৰিব চেষ্টা কৰিছিল
লগতে সোভিয়েটৰ যিসকল নাগৰিক সোভিয়েটৰ নাগৰিকসকলক নতুন ধৰণৰ স্বতন্ত্ৰতা দিব খোজা হৈছিলে গ্লাছনষ্টৰ জৰিয়তে ইয়াৰ লগতে সোভিয়েট ইউনিয়নৰ যিসকল ৰাজনৈতিক কাৰাবন্দী আছিলে এই কাৰাবন্দীসকলক মুক্তি দিবৰ কাৰণেও গ্লাছনষ্টৰ দ্বাৰা চেষ্টা কৰিছিলে গ্ৰবাচেভে লগতে বাতৰি কাকতসমূহক প্ৰদান কৰা হৈছিলে বাক স্বতন্ত্ৰতা মত প্ৰকাশৰ স্বতন্ত্ৰতা উল্লেখযোগ্য যে এই গ্লাছনষ্টৰ আধাৰতে প্ৰথমবাৰৰ কাৰণে বাতৰি কাকতত চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিবৰ বাবে স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিলে আৰু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰথমবাৰৰ বাবে গ্লাছনষ্ট অহাৰ বাবে গ্ৰবাচেভৰ কাৰণে সাম্যবাদী দলৰ বাহিৰেও আন দলেও যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এই স্বতন্ত্ৰতা সোভিয়েট ইউনিয়নত প্ৰদান কৰা হৈছিল এয়া আছিলে গতিকে আমি দেখিলোঁ যে এই গ্লাছনষ্টৰ জৰিয়তে গ্ৰবাচেভে সোভিয়েটত প্ৰচলিত যি অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থা আছিলে এই ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি অধিক স্বচ্ছতা প্ৰদানৰ চেষ্টা কৰিছিল এতিয়া আমি আলোচনা কৰিব খুজিছোঁ পেৰেষ্ট্ৰইকা বুলি ক'লে আমি কি বুজোঁ পেৰেষ্ট্ৰইকা বা অৰ্থনৈতিক পুনৰ নিৰ্মাণ এই নীতিৰ দ্বাৰা গ্ৰবাচেভে ভাবিছিল যে সোভিয়েটৰ যি অৰ্থনীতিৰ যি দুৰ্বল অৰ্থনীতি তাক যদি পুনৰুদ্ধাৰ কৰিব লাগে তেনেহ'লে চৰকাৰৰ এই ক্ষেত্ৰত থকা নিয়ন্ত্ৰণ কম কৰিব লাগিব আৰু ইয়াৰ দ্বাৰাই তেওঁ এটা নতুন নীতিৰে পেৰেষ্ট্ৰইকা বা অৰ্থনৈতিক পুনৰ নিৰ্মাণৰ কথা পোষকতা কৰিছিলে তেওঁ বিশ্বাস কৰিছিল যে ব্যক্তিগত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব কাৰণ ব্যক্তিগত প্ৰচেষ্টাইহে নতুন বাটৰ সন্ধান দিব ইয়াৰ আগলৈকে আমি জানো ছাত্ৰ বন্ধুসকলে জানে যে সোভিয়েট ইউনিয়নৰ সমগ্ৰ ৰাষ্ট্ৰ ব্যৱস্থাটো পৰিচালনা হৈ আছিলে ৰাষ্ট্ৰৰ দ্বাৰা গতিকে ব্যক্তিগত খণ্ডৰ বজাৰক বা ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক বিশেষ কোনো অগ্ৰাধিকাৰ প্ৰদান কৰা হোৱা নাছিলে গতিকে ব্যক্তিগত খণ্ডক গুৰুত্ব প্ৰদান কৰিবৰ বাবে পেৰেষ্ট্ৰইকাই এটা নতুন বাটৰ সন্ধান কৰি দিছিল লগতে এই সংস্কাৰ নীতিৰ দ্বাৰাই সোভিয়েট ইউনিয়নৰ 1920 চনৰ পাছত প্ৰথমবাৰৰ বাবে ব্যক্তিক আৰু সামূহিক যিবোৰ ফাৰ্ম আছে এই ফাৰ্মসমূহক নিজৰ ব্যৱসায় নিজৰ আয়ত্তত ৰখাৰ এটা অধিকাৰ প্ৰদান কৰিছিলে ইয়াৰ আগলৈকে সোভিয়েট ইউনিয়নৰ যিবোৰ ব্যৱসায় বাণিজ্য আছিল এই সমগ্ৰ ব্যৱসায় বাণিজ্য ৰাষ্ট্ৰীয়কৃত আছিল অৰ্থাৎ ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালনা আছিলে গতিকে ব্যক্তিও যে সম্পত্তিৰ অধিকাৰী হ'ব পাৰে বা সৰু সৰু ফাৰ্মবিলাকেও যাতে নিজস্ব কোম্পানী প্ৰতিষ্ঠা কৰিব পাৰে এই কথাষাৰ প্ৰথমবাৰৰ বাবে পেৰেষ্ট্ৰইকাৰ দ্বাৰা সম্ভৱ হৈছিলে লগতে যিসকল শ্ৰমিকে এই কোম্পানীবিলাকত বা এই ধৰণৰ যিবোৰ অনুষ্ঠান আছে যিবিলাকে তাত কাম কাজ কৰে এই শ্ৰমিকসকলে তেওঁলোকৰ অধিক বেতন আৰু উচ্চ পদবীৰ বাবে দাবী কৰিবৰ কাৰণে প্ৰথমবাৰৰ বাবে প্ৰতিবাদ কৰাৰ বাবেও এটা অধিকাৰ লাভ কৰিছিলে ইয়াৰ আগলৈকে কিন্তু শ্ৰমিকসকলে তেওঁলোকৰ নিজস্ব এটা অৰ্থনৈতিক অধিকাৰবিলাকৰ কাৰণে কিন্তু মাত মতাৰ সুবিধা লাভ কৰা নাছিলে গতিকে এইটো এটা অতিশয় গুৰুত্বপূৰ্ণ কথা যিটো আমি দেখিবলৈ পাইছিলোঁ পেৰেষ্ট্ৰইকাৰ মাধ্যমেৰে উল্লেখযোগ্য যে এই পেৰেষ্ট্ৰইকাৰ জৰিয়তে গ্ৰবাচেভে বিদেশী যিবিলাক শক্তি আছে অৰ্থাৎ বাহিৰৰ যিবোৰ ৰাষ্ট্ৰ এই ৰাষ্ট্ৰবিলাককো সোভিয়েটৰ কোম্পানীসমূহত বিনিয়োগ কৰাৰ বাবে সুবিধা প্ৰদান কৰিছিল ইয়াৰ আগলৈকে এটা সম্পূৰ্ণৰূপে ৰুদ্ধ দুৱাৰ অৰ্থনীতিত আছিল সোভিয়েট ইউনিয়ন গতিকে এটা মুক্ত দুৱাৰ অৰ্থনীতিৰ বাটৰ সূচনা কৰিছিলে পেৰেষ্ট্ৰইকাৰ মাধ্যমেৰে গ্ৰবাচেভে গতিকে গ্ৰবাচেভৰ এই দুটা নীতিয়ে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণত কেনেকৈ ভূমিকা পালন কৰিছিল তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিব খুজিছোঁ এই নীতিবিলাকে সোভিয়েটৰ পতন কেনেকৈ আনিছিল উল্লেখযোগ্য যে এই নীতিবোৰ অহাৰ আগতে পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ জনসাধাৰণৰ কিন্তু কোনো ধৰণৰ বাক স্বতন্ত্ৰতা নাছিলে তেওঁলোকে তেওঁলোকৰ ইচ্ছা বা তেওঁলোকৰ মতবোৰ প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে কেতিয়াও এটা সুবিধা লাভ কৰা নাছিল গতিকে এই পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট অহাৰ পাছতে পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ জনগণে যি পূৰ্বতে পূব ইউৰোপৰ অধীনত আছিলে আৰু সোভিয়েট ইউনিয়নৰ অধীনত আছিলে এই ৰাষ্ট্ৰসমূহে সোভিয়েট চৰকাৰৰ বিৰুদ্ধে লগতে নিজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সুবিধা লাভ কৰিছিল গতিকে গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকাৰ মাধ্যমেৰে আচলতে তেওঁলোকে এটা প্ৰতিবাদৰ এটা কাৰ্যসূচী হাতত তুলিবলৈ সুবিধা লাভ কৰিলে লগতে এইটো উল্লেখযোগ্য যে তেওঁলোকে যেতিয়া এটা প্ৰতিবাদী কাৰ্যসূচী ল'লে নিজৰ চৰকাৰৰ বিৰুদ্ধে লগতে সোভিয়েটৰ চৰকাৰৰ বিৰুদ্ধে কিন্তু সেই সময়ছোৱাত গ্ৰবাচেভে কিন্তু এই প্ৰতিবাদবিলাকৰ সমাধানৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টা হাতত তুলি লোৱা নাছিলে আৰু তেওঁক যিহেতুকে কোনো প্ৰচেষ্টা হাতত তুলি লোৱা নাছিলে সেয়েহে সেই সময়ছোৱাত নতুন নতুন ৰাষ্ট্ৰ সৃষ্টিৰ ক্ষেত্ৰত এই অৰিহণা যোগাইছিল পাছৰ কালছোৱাত উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নৰ সংস্কাৰৰ ক্ষেত্ৰত গ্ৰবাচেভে গ্ৰহণ কৰা এই নীতিবিলাকৰ ক্ষেত্ৰত সাম্যবাদী দলৰ ভিতৰছোৱাটো কিন্তু সংঘাত আছিল উল্লেখযোগ্য যে সাম্যবাদী চৰকাৰৰ দলৰ যিসকল শীৰ্ষস্থানীয় নেতা আছিলে এই নেতাসকলে কিন্তু গ্ৰবাচেভৰ এই নীতিবিলাকৰ প্ৰতি তেওঁলোকৰ কোনো সমৰ্থন নাছিল বা তেওঁলোকে এই নীতিবোৰ কিন্তু ভাল পোৱা নাছিলে তেওঁলোকে মূলতঃ ক'ব খুজিছিল যে এই নীতিবিলাকে সোভিয়েট ইউনিয়নৰ যি ৰাষ্ট্ৰীয়কৃত বা কেন্দ্ৰীয়কৃত ব্যৱস্থা এই কেন্দ্ৰীয়কৃত ব্যৱস্থাৰ যিটো কাঠামো সেই কাঠামোৰ হয়তো নাইকিয়া কৰিব আৰু ইয়াৰ যিটো সাম্যবাদৰ যিটো আধিপত্য আছিল পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত এই পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত থকা সাম্যবাদৰ আধিপত্য যে অন্ত কৰি পেলাব এই কথাও তেওঁলোকে উপলব্ধি কৰিছিলে সেয়েহে মিখাইল গ্ৰবাচেভৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক এই সংস্কাৰ আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব খোজাৰ এই নীতিক সাম্যবাদী দলৰ বহুতো নেতাই সেয়েহে বিৰোধিতা কৰিছিলে উল্লেখযোগ্য যে
এই বিৰোধিতাৰ অচিলা লৈয়ে বহুতো সাম্যবাদী নেতাই 1991 চনত এটা সামৰিক অভ্যুত্থানৰ দৰে এটা পৰিস্থিতি সৃষ্টি কৰিছিল সামৰিক অভ্যুত্থান মানে হৈছে যে ৰাষ্ট্ৰ এখনৰ সেনাবাহিনীয়ে যেতিয়া ৰাষ্ট্ৰখনৰ ক্ষমতা নিজৰ হাতলৈ লৈ আনে গণতান্ত্ৰিক চৰকাৰখনক ওফৰাই তুলি বা জনসাধাৰণে প্ৰতিষ্ঠা কৰা চৰকাৰক ওফৰাই যেতিয়া সামৰিক সেনাবাহিনীয়ে ৰাষ্ট্ৰৰ ক্ষমতা কাঢ়ি ল'ব খোজে তেনেকুৱা পৰিস্থিতিক আমি সামৰিক অভ্যুত্থান বুলি কওঁ গতিকে 1991 চনত এটা সামৰিক অভ্যুত্থানৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সোভিয়েট ইউনিয়নত সেই সময়ছোৱাতে কিন্তু উল্লেখযোগ্য এটা ঘটনা ঘটিছিল সোভিয়েট ইউনিয়নত সেইটো আছিল যে এগৰাকী ৰাষ্ট্ৰীয় নেতা হিচাপে বৰিছ য়ালচিনৰ আগমন ঘটিছিল বৰিছ য়ালচিনে সেই সময়ছোৱাত এই সামৰিক অভ্যুত্থানৰ বিৰোধিতা কৰি তেখেতে এগৰাকী প্ৰসিদ্ধ ৰাষ্ট্ৰীয় নেতা হিচাপে নিজকে আবিৰ্ভাৱ কৰিবলৈ সক্ষম হৈছিল এই য়ালচিনে ৰাছিয়া প্ৰজাতন্ত্ৰৰ নিৰ্বাচনত তেখেতে ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল জয়লাভ কৰিয়ে তেখেতে সোভিয়েট ইউনিয়নৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ তেখেতে এটা আমূল পৰিৱৰ্তন সাধন কৰিব চেষ্টা কৰিছিল তাক আমি ক'ব খুজিছোঁ য়ালচিনৰ নেতৃত্বত সৃষ্টি হোৱা ৰাষ্ট্ৰবিৰোধী ঘটনা প্ৰবাহ উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি দায়িত্ব গ্ৰহণ কৰিয়ে য়ালচিনে সোভিয়েট ইউনিয়নৰ যি কেন্দ্ৰীয় নিয়ন্ত্ৰণ ব্যৱস্থা আছিল এই কেন্দ্ৰীয় নিয়ন্ত্ৰণ ব্যৱস্থা তেখেতে বিৰোধিতা কৰিছিলে লগতে সোভিয়েট ইউনিয়নৰ কেন্দ্ৰৰ পৰা যিবিলাক প্ৰজাতন্ত্ৰ আছিল এই প্ৰজাতন্ত্ৰবিলাকলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব আৰোপ কৰিছিলে আন নালাগে তেখেতৰ য়ালচিনৰ নেতৃত্বতে ৰাছিয়া ইউক্ৰেইন আৰু বেলাৰুছ এই তিনিখন বৃহৎ প্ৰজাতন্ত্ৰই সোভিয়েট ইউনিয়নৰ ভংগ হোৱা বুলি ঘোষণা কৰিছিলে গতিকে য়ালচিনৰ নেতৃত্বত সৃষ্টি হোৱা এই ধৰণৰ ৰাষ্ট্ৰবিৰোধী ঘটনা প্ৰবাহে আচলতে সৃষ্টি কৰিছিলে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ গতিকে গ্ৰবাচেভৰ নীতিকেইটাই সেয়েহে আমি ক'ব খোজোঁ যে মূলতঃ দায়ী আছিল সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ বাবে এতিয়া সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ মূল যিবোৰ কাৰণ সেই কাৰণসমূহ আমি একাধিকক্ৰমে আলোচনা কৰিব খুজিছোঁ প্ৰথমটো কাৰণ হৈছে সোভিয়েটৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৱলীৰ আভ্যন্তৰীণ দুৰ্বলতা আৰু জনতাৰ ইচ্ছাপূৰ্তিৰ অভাৱ উল্লেখযোগ্য যে সোভিয়েট ইউনিয়নৰ যি ভিতৰচোৱাত যি ধৰণৰ তেওঁলোকৰ আৰ্থিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা আছিল তাৰ এটা সাংঘাতিক আভ্যন্তৰীণ দুৰ্বলতা আছিল আভ্যন্তৰীণ দুৰ্বলতা আছিল এনেধৰণৰ যে কেৱল এটা বিশেষ ৰাজনৈতিক শ্ৰেণীক নেতৃত্ব প্ৰদান কৰিবলৈ দি বা তেওঁলোকক সুবিধা প্ৰদান কৰিবলৈ দি এক ধৰণৰ স্বেচ্ছাচাৰী শাসনৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে সোভিয়েট ইউনিয়নত যাৰ দ্বাৰা এই ৰাজনৈতিক শক্তিবিলাকক অৰ্থনৈতিক ক্ষমতাবিলাকক কেৱল এটা শ্ৰেণীৰ জনসাধাৰণৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰাৰ বাবে জনসাধাৰণৰ যিবোৰ ইচ্ছা আছিলে সেই ইচ্ছাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কিন্তু সোভিয়েট ব্যৱস্থা অসফল হৈ পৰিছিল যাৰ বাবে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ হৈ পৰিছিল অবিশ্বাসম্বী দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰণ আছিলে অৰ্থনৈতিক স্থবিৰতা ইতিমধ্যে মই ছাত্ৰ বন্ধুসকলক কৈছোঁ যে সোভিয়েট ইউনিয়নৰ ভংগৰ এটা অন্যতম কাৰণ আছিল অৰ্থনৈতিক স্থবিৰতা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সৃষ্টি হোৱা অস্ত্ৰ-শস্ত্ৰৰ দৌৰত সোভিয়েট ইউনিয়নে ইমানেই টকা পইচা খৰচা কৰিছিল যে তেওঁলোকে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল আৰু আৰ্থিকভাৱে জুৰুলা হৈ পৰা মন্দা এটা অৰ্থনীতিৰ সৃষ্টি হোৱা সোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ বাবে জনসাধাৰণে সৃষ্টি কৰিছিলে এক ধৰণৰ প্ৰতিবাদৰ আৰু যাৰ বাবে তেওঁলোকে নিজস্ব ৰাষ্ট্ৰবিলাকক এই সোভিয়েট ইউনিয়নখনৰ পৰা আঁতৰাই আনি এটা স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে গঠন কৰা তেওঁলোকে পোষকতা কৰিছিলে তৃতীয়টো গুৰুত্বপূৰ্ণ কাৰণ আছিলে কমিউনিষ্ট পাৰ্টি অফ সোভিয়েট ইউনিয়নৰ জন আনুগত্যতাৰ অভাৱ উল্লেখযোগ্য যে এই যিটো CPSU অৰ্থাৎ যিটো সাম্যবাদী দল সোভিয়েট ইউনিয়নৰ এই সাম্যবাদী দলটোৱে জনসাধাৰণৰ প্ৰতি কোনো ধৰণৰ আনুগত্য তেওঁলোকে প্ৰকাশ কৰা নাছিলে অৰ্থাৎ জনসাধাৰণৰ প্ৰতি তেওঁলোক সহমৰ্মী নাছিলে আৰু সহমৰ্মী নথকাৰ কাৰণে জনসাধাৰণৰ অসুবিধাবিলাক তেওঁলোকে মৰ্মে অনুভৱ নকৰাৰ বাবে সোভিয়েট ইউনিয়নৰ জনসাধাৰণ সাম্যবাদী দলৰ প্ৰতি হৈ পৰিছিল বিতৃষ্ট আৰু এই বিতৃষ্ণাৰ বাবে সৃষ্টি হৈছিলে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ চতুৰ্থটো কাৰণ হৈছে কৰ্তৃত্বৰ কেন্দ্ৰীকৰণ ইতিমধ্যে মই কৈছোঁ ছাত্ৰ বন্ধুসকলক যে সোভিয়েট ইউনিয়নৰ সমগ্ৰ কৰ্তৃত্ব বা তাৰ যি শাসনৰ ব্যৱস্থা এই শাসন ব্যৱস্থাটো সম্পূৰ্ণৰূপে আছিলে কেন্দ্ৰীকৃত ব্যৱস্থা ইয়াত বিকেন্দ্ৰীকৰণৰ কোনো সুবিধা প্ৰদান কৰা হোৱা নাছিল গতিকে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হোৱা এই কেন্দ্ৰীকৃত ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণ হৈ পৰিছিল অতিশয় বিতুষ্ট বিশেষকৈ যিবিলাক ইয়াৰ কাষৰীয়া বা যিবোৰ ইয়াৰ প্ৰজাতন্ত্ৰৰ যিবোৰ ৰাষ্ট্ৰ আছিলে এই ৰাষ্ট্ৰবিলাকে কিন্তু তেওঁলোকে সোভিয়েট ইউনিয়নৰ দ্বাৰা প্ৰচলিত এই কৰ্তৃত্বশীল ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোক বিতুষ্ট হৈছিলে যাৰ বাবে তেওঁলোকে সোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আন্দোলনৰ এটা কাৰ্যসূচী হাতত তুলি ল'ব লগা হৈছিলে যিয়ে কালক্ৰমত নতুন কিছুমান ৰাষ্ট্ৰ সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল তাৰপিছত আহিছিলে গ্ৰবাচেভৰ সংস্কাৰ নীতি এইটো ইতিমধ্যে মই আলোচনা কৰিছোঁই যে কেনেকৈ গ্ৰবাচেভৰ পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্টৰ বাবে সোভিয়েট ইউনিয়নৰ ভংগৰ এটা বাট মুকলি হৈছিল তাৰপিছত হৈছে জাতীয়তাবাদ আৰু বিচ্ছিন্নতাবাদৰ উত্থান উল্লেখযোগ্য যে পূব ইউৰোপৰ এই ৰাষ্ট্ৰসমূহত লাহে লাহে গ্ৰবাচেভৰ আগমনৰ পাছৰে পৰা আমি দেখিছিলোঁ যে লাহে লাহে এটা জাতীয়তাবাদৰ এটা ধাৰাৰ আৰম্ভ হৈছিলে এই ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ নিজস্ব ৰাষ্ট্ৰবিলাকক স্বতন্ত্ৰ কৰি এখনি সুকীয়া আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰ সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ তেওঁলোকে সপোন দেখিছিল আৰু এই সপোনক কেনেকৈ কাৰ্যকৰী কৰিবলৈ গৈ সোভিয়েট ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ এখনি নতুন চৰকাৰ গঠনৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল
ইও সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছিল তাৰপিছত হৈছে গ্ৰবাচেভৰ সংস্কাৰ নীতিৰ লেহেমীয়া কাৰ্যকৰীকৰণ এটা খুব উল্লেখযোগ্য কথা যে যদিও গ্ৰবাচেভে তেখেতে সোভিয়েট ইউনিয়নৰ প্ৰচলিত ব্যৱস্থাত তেওঁলোকে পৰিৱৰ্তন সাধন কৰিব চেষ্টা কৰিছিলে কিন্তু এই পৰিৱৰ্তনৰ কৰিবলৈ যাওঁতে যি নীতি তেওঁ গ্ৰহণ কৰিছিল এই নীতিবিলাক কাৰ্যকৰী কৰিবলৈ যাওঁতে কিন্তু অত্যন্ত পলম হৈছিলে বা এটা ইচ্ছাকৃত লেহেমীয়া এটা গতি গ্ৰহণ কৰিছিল সোভিয়েট চৰকাৰে গতিকে এইটো এটা অন্যতম কাৰণ আছিলে যে যাৰ দ্বাৰা যিহেতুকে তেওঁ সংস্কাৰ কৰাত অসফল হৈছিল সেয়ে জনসাধাৰণে নিজস্বভাৱেৰে প্ৰতিবাদী কাৰ্যসূচীৰে সোভিয়েট ইউনিয়নৰ পৰা আঁতৰি গৈ নতুনকৈ তেওঁলোকে ৰাষ্ট্ৰ গঠনৰ সপোন দেখিছিল আৰু অন্তিম যেটো গুৰুত্বপূৰ্ণ কাৰণ হেতু হৈছে য়ালচিনৰ সৰকাৰ বিৰোধী স্থিতি ইতিমধ্যে মই কৈছো যে য়ালচিনৰ সময়ছতে তেওঁ বিভিন্ন সৰকাৰ বিৰোধী বা ৰাষ্ট্ৰ বিৰোধী তেখেতে কাৰ্যকলাপত জড়িত হৈছিল যাৰ দ্বাৰা সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ সম্ভৱ হৈছিল গতিকে এইকেইটা মৌলিক কাৰণৰ বাবে মূলতঃ সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ সম্ভৱ হৈছিল এতিয়া আমি আলোচনা কৰিব খুজিছো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ ফলাফলসমূহ কি আছিল সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ প্ৰথম যেটো গুৰুত্বপূৰ্ণ ফলাফল আমি দেখিবলৈ পাইছো সেয়া হৈছে দ্বিতীয় বিশ্বৰ ভাঙন আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৃষ্টি হোৱা এই দ্বিতীয় বিশ্ব যেটো সোভিয়েট ইউনিয়নৰ কেন্দ্ৰবিন্দু হিচাপে লৈ তেওঁলোকে সৃষ্টি কৰিছিল এই সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ লগে লগে দ্বিতীয় বিশ্বৰো ভংগ হৈ পৰিছিল গতিকে দ্বিতীয় বিশ্বৰ ভংগৰ এটা গুৰুত্বপূৰ্ণ ফলাফল আছিল সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দ্বিতীয়টো ফলাফল হৈছে বহুতো সাম্যবাদী ব্যৱস্থাৰ পতন আমি ইতিমধ্যে দেখিছো যে পূব ইউৰোপৰ বেছিভাগ ৰাষ্ট্ৰতে এটা সাম্যবাদী শাসন চলিছিল শীতল যুদ্ধৰ সময়ত আৰু এয়া সম্ভৱ হৈছিল সোভিয়েট ইউনিয়নৰ একত্ৰীকৰণৰ বাবে কিন্তু পূব ইউৰোপৰ এই ৰাষ্ট্ৰবিলাকে লাহে লাহে তেওঁলোকে সাম্যবাদী শাসন ব্যৱস্থাৰ পৰা আঁতৰি আহিছিল আৰু তেওঁলোকে গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা চলাইছিল গতিকে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ হোৱাৰ লগে লগে এই নতুন ৰাষ্ট্ৰবিলাকে গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু সাম্যবাদী চৰকাৰ ব্যৱস্থাৰ পৰা আঁতৰি আহিছিল তৃতীয়টো গুৰুত্বপূৰ্ণ ফলাফল হৈছে শীতল যুদ্ধৰ প্ৰতিযোগিতাৰ অৱসান এটা আমি সকলোৱে বুজিব পাৰিছো যে সোভিয়েট ইউনিয়নৰ ভংগ হোৱাৰ লগে লগে শীতল যুদ্ধৰ যি পৰিস্থিতি আছিল সেই শীতল যুদ্ধৰ প্ৰতিযোগিতাৰো অৱসান ঘটিছিল আৰু যেহেতুকে সমাজবাদী বা সাম্যবাদী ব্যৱস্থাৰ পতন ঘটিছিল সেয়ে যি পুঁজিবাদী আৰু সমাজবাদী ধাৰাৰ মাজৰ যি প্ৰতিযোগিতা আছিল সেই প্ৰতিযোগিতাৰো অৱসান ঘটিছিল চতুৰ্থটো গুৰুত্বপূৰ্ণ ফলাফল আছিল নতুন ৰাষ্ট্ৰৰ সৃষ্টি আমি জানো যে সোভিয়েট ইউনিয়নৰ ভংগ হোৱাৰ লগে লগে সোভিয়েট ইউনিয়নৰ ভিতৰৰ পৰাই 15খন স্বতন্ত্ৰ ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল আৰু এই 15খন স্বতন্ত্ৰ ৰাষ্ট্ৰৰ ভিতৰত যিবিলাক বাল্টিক ৰাষ্ট্ৰ আছিল বিশেষকৈ ইষ্টনিয়া লাটভিয়া লিথুয়ানিয়া এই তিনিখন ৰাষ্ট্ৰই আনকি নাটো অৰ্থাৎ নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনত অংশগ্ৰহণৰো তেওঁলোকে পোষকতা কৰিছিল গতিকে নতুন ৰাষ্ট্ৰৰ সৃষ্টিও আছিল সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ এটা অন্যতম ফলাফল অন্তিম যেটো ফলাফল আমি দেখিবলৈ পাইছিলো হেতু আছিল বিশ্ব ৰাজনীতিৰ ক্ষমতা প্ৰতিযোগিতাৰ পৰিৱৰ্তন আমি ইতিমধ্যে দেখিছিলো যে শীতল যুদ্ধৰ সময়ত বিশ্ব ৰাজনীতিত যি ক্ষমতা প্ৰতিযোগিতা চলিছিল ডিমেৰুৰ যি ক্ষমতা প্ৰতিযোগিতা এই ডিমেৰুৰ ক্ষমতা প্ৰতিযোগিতা সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ লগে লগে একমেৰু ক্ষমতা প্ৰতিযোগিতালৈ পৰিৱৰ্তিত হৈছিল অথবা বহুমেৰু ক্ষমতা প্ৰতিযোগিতালৈ ই পৰিৱৰ্তিত হোৱা আমি কালক্ৰমত দেখিবলৈ পাইছো গতিকে বিশ্ব ৰাজনীতিৰ যি ক্ষমতা প্ৰতিযোগিতাৰ ধাৰা আছিল এই ধাৰাৰ পৰিৱৰ্তন হৈছিল সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ বাবে গতিকে মূলতঃ এইকেইটাই হৈছে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ ফলাফল গতিকে আশা কৰোঁ আমাৰ ছাত্ৰ বন্ধুসকলে যেটো লক্ষ্য উদ্দেশ্য ৰাখি আমি আজি এই মডিউলটো শুনিছিলো সেই মডিউলত আমি সফল হ'ব পাৰিছো যদি অধিক কিবা কথা জানিবলৈ আছে তেনেহলে মোলৈ লিখিব পাৰে susengfa@nlc.ac.in এটো মোৰ ইমেইল আইডি ইয়াত লিখিব পাৰে যদি এই মডিউলটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা নতুন নতুন মডিউলৰ বাবে গতিকে আশা কৰোঁ যে আজি এই মডিউলটোৰ দ্বাৰা আমি সোভিয়েট ইউনিয়নৰ কেনেকৈ খণ্ডিতকৰণ হ'ল ইয়াৰ কাৰণসমূহ কি আছিল আৰু ইয়াৰ মূল ফলাফলসমূহ কি আছিল আমি বুজিব পাৰিছো নতুন নতুন মডিউলৰ বাবে চাই থাকিব লাগিব e-Politica everything that you want to know on political science আজিলৈ আহিছো ধন্যবাদ